ফটোখন হয়তো আপোনালোকে নিশ্চয় চিনি পাইছে। এইজন ভাঙা টিভিৰ খিতেইকাই অৰ্থাৎ দীপজ্যোতি ডেকা। নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা ৰাতিৰ পৰা মনটো বেয়া লাগি আছে। মনটো মানে আমাৰ মঙলদৈৰে ইউটিউবাৰ আপোনালোকে সকলোৱে চিনি পায়, আপোনালোকৰ মৰমৰ ভাঙা টিভিৰ খিতেইকাই অৰ্থাৎ দীপজ্যোতি ডেকাৰ যোৱা ৰাতি মঙলদৈত কোনোবা দুষ্কৃতিকাৰীয়ে তেওঁক আক্ৰমণ কৰিছিল আৰু তেখেত গুৰুতৰভাৱে আঘাত পাইছিল। বৰ্তমান তেখেত বাইহাটা চাৰিআলিৰ চিগনাছ ব্যক্তিগত নাৰ্ছিং হোমত তেখেত ICUত চিকিৎসাধীন হৈ আছে। তেখেতৰ আৰোগ্য কামনা কৰিলোঁ আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ তেখেত সোনকালে যাতে সুস্থ হৈ উঠে আৰু দোষীয়ে যাতে শাস্তি পায়। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।